হয়, আজি যোৱা বিধানসভা নিৰ্বাচনত এখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে জিকি যোৱাৰ পিছত সমষ্টিৰ বিভিন্ন অঞ্চলবিলাকক পৰিদৰ্শন কৰি আছোঁ। ক'ত কি ধৰণৰ সমস্যা দেখা দিছে আৰু ৰাইজেও মোক আহ্বান কৰি আনিছে। বিশেষভাৱে আজি খাচীবাৰী বুলি কয়, তাৰপিছত দাৰগাছুবা, তাৰপিছত আকৌ চনাজুলিলৈ তেনেকুৱা গাঁওবিলাকত মই আজি ঘূৰিম। আৰু বিশেষভাৱে যি ৰাইজে এইখন সমষ্টিবাসী ৰাইজে যি মই যোৱা বিধানসভা নিৰ্বাচনত মোৰ প্ৰতি যি আস্থা প্ৰকাশ কৰি পেলাই যি মৰম যাচিলে, তাৰ বাবে মই আপোনালোকৰ চেনেলৰ যোগেদি প্ৰথমে মই সমষ্টিবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। নিশ্চয় ৰাইজে বহুখিনি বিশ্বাস আৰু আশা-আকাংক্ষা লৈ মোৰ প্ৰতি আস্থা প্ৰকাশ কৰিলে আৰু নিশ্চয় সেইখিনি কৰি যাব লাগিব। আহি থকা দিনত মই যি ধৰণে ভাবিছোঁ সক্ষম হ'ব সেইটো মই দেখিবলৈ পাইছোঁ। আমাৰ যিহেতু BTCত আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত অসম চৰকাৰ যিহেতু আমি BPF দলো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে চৰকাৰ গঠন হ'ল, সেই চৰকাৰখনত আমি অংশীদাৰ হিচাপে আছোঁ। গতিকে টোটেল NDA হিচাপে আমি 102জন বিধায়ক আছোঁ বৰ্তমান। গোটেইখিনি সুযোগ সুবিধা আমাক দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস প্ৰদান কৰিছে আৰু সেইফালৰ পৰা নিশ্চয় সমষ্টিবাসীয়ে যি ধৰণে কৰিবলগীয়া আৰু সমজুৱা সমস্যাবিলাক দেখা দিছে সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত মই যথেষ্টখিনি পদক্ষেপ ল'ম। যিমান পাৰে চৰকাৰৰ পৰা আজৰি আনিবৰ কাৰণে যিখিনি ব্যৱস্থা আছে সেইখিনি ব্যৱস্থাত মই সোমাই পৰি চেষ্টা অব্যাহত ৰাখিম আৰু মই বিশ্বাস কৰোঁ নিশ্চয় দুয়োটা চৰকাৰে যিহেতু আমাৰ পক্ষত থাকিল, সেইফালৰ পৰা ৰাইজৰ যি আশা-আকাংক্ষা সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি মই সুযোগ পাম বুলি মই আশা ৰাখিছোঁ। হয়, নিশ্চয় আমাৰ চৰকাৰ সম্পূৰ্ণ হওক। এই বিশেষকৈ আমাৰ বড়ো মাধ্যমৰ যি টেক্সটবুক, ইয়াৰ সমস্যা খুব জটিল সমস্যা দেখা দিছে। এইটো আমাৰ বড়ো সাহিত্য সভা আমাৰ লগত কথা পাতিছিল আমাৰ বিশেষভাৱে, আৰু সেইটো বুলি নহয় আৰু বিভিন্ন সমস্যা আছে আৰু আমি নিশ্চয় অসমৰ বিশেষভাৱে এতিয়া কোনে শিক্ষামন্ত্ৰী হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু এইবোৰ বিষয়বস্তু আমি ভালদৰে কথা পাতিম আৰু মুখ্যমন্ত্ৰীৰ লগতে একেলগে আমাৰ বিধায়িনী দল আৰু বড়ো সাহিত্য সভা একেলগে বহি ইয়াৰ সমাধান কৰিবৰ কাৰণে আমি যত্ন কৰিম। সেইখিনি আমি চৰকাৰৰ সেইদিনা মানে যিদিনা বিধানসভাৰ মজিয়াত মই কথাখিনি মানে উত্থাপন কৰিছিলোঁ, তেতিয়া স্পীকাৰে আমাক কৈছে যে বিভাগীয় মন্ত্ৰী যেতিয়া আহিব তেওঁৰ লগত এইবোৰ কথা পাতিব লাগিব। দেখা দিছে হয়, এইটো আমাৰ কাৰণে মানে খুব মানে দুখ লগা কথা হৈছে। আমাৰ টেক্সটবুকখিনি সময়মতে নাপাওঁ, আমাৰ বিশেষকৈ বড়ো মাধ্যমৰ। বাকী যিহেতু ট্ৰেন্সলেট কৰিব লাগে, অসমীয়া মাধ্যমৰ কিতাপ ওলোৱাৰ পিছতহে ট্ৰেন্সলেশ্যনটো হয়। সেইটো কাৰণে ট্ৰেন্সলেশ্যন কৰোঁতে আকৌ 2 মাহ 3 মাহ 4 মাহলৈকে মানে সময়ৰ প্ৰয়োজন হয় আৰু সেইখিনি সময়খিনি কিতাপ নাপাওঁকৈ আমাৰ ছাত্ৰ ছাত্ৰী কাজ কৰিব লগা হয়, শিক্ষকসকলৰ বহুখিনি অসুবিধা হয়। গতিকে সেইটো আমি অনুৰোধ কৰিছিলোঁ মই বিধানসভা মজিয়াতে 1 বছৰৰ আগতে যাতে তাৰ ব্যৱস্থা লয়। 1 বছৰৰ আগতে যদি সেইখিনি ট্ৰেন্সলেশ্যন কৰি পেলাই ছপোৱাৰ ব্যৱস্থাটো কৰে, তেতিয়াহ'লে সময়মতে আমি ল'ৰা ছোৱালীবিলাকক কিতাপ যোগান ধৰিব পাৰিম। সেইখিনি কথা নিশ্চয় আহি থকা দিনবিলাকত যিটো সমাধান নহয়, তেতিয়া নিশ্চয় বিধানসভা মজিয়াত আকৌ প্ৰশ্ন উত্থাপন কৰি পেলাই আমি তাৰ চৰকাৰখনৰ কি ধৰণে উত্তৰ আহে পিছতহে আমি গম পাম।